प्रेशर कुकर जैसे सर की बच जाए ना सीटी तब तक मार रट्टा मार ओ पटक पटक के सर गिरा दे नॉलेज की दीवार रट्टा मार चढ़ जाए जो बुखार कॉफी से तू उतार खिस खिस के भेजा कर लेते यार यार रट्टा मार ओ रट्टा मार रट्टा मार रट्टा मार ओ भूल जाए एवरेस्ट चढ़ जा तू किताबों के पहाड़ 100 बार रट्टा मार ओ टक पक ब्रेक को तोड़ा उसको चाबुक मार जोरदार তো গাইছ আপোনালোকক মোৰ চেনেলটোলৈ আকৌ এবাৰ স্বাগতম। তো গাইছ আজি ভিডিঅ'টো খুব সোনকালৰ পৰা আৰম্ভ কৰিব লগা আছে। তাৰ এটা কাৰণ আছে, কাৰণটো কৈ আছো। তাৰ আগতে হাগি মুতিলেও নে কি কয়, তেনেহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইছ কাপোৰটো দেখিছে গম পাই আছো ক'ত যাম, আৰু যদি গম পোৱা নাই তেনেহ'লে মই কি ভাল কৰিব আছো, মই গম নহয় ক'ত যাম কৈ আছো। আৰু মোৰ লগত আছে জৱাহৰলাল নেহৰু ভায়েক ঋতুৰাজ নেহৰু। ঋতুৰাজ কি ক'বা আমাৰ জীৱনৰ মানে এইটো এটা লাষ্ট এক্সাম, আমি এক্সাম দিবলৈ গৈ আছো কলেজত, আৰু আমাৰ জীৱনৰ এইটো মানে শিক্ষা জীৱনৰ আজি লাষ্ট এক্সাম। তো এইটো কি ক'বা কোৱা অলপমান কিবা কিবি মনৰ বেদনা মনৰ ফিলিংছটো ভাই ফিলিংছটো ক বেয়াও লাগিছে। তো গাইছ এইটোৱে আমাৰ ডিপাৰ্টমেণ্ট, যিটো ডিপাৰ্টমেণ্টত আমি 3 বছৰ ধৰে পঢ়িছিলোঁ। বহুত ভাল লাগে ডিপাৰ্টমেণ্টটো, কিন্তু উপায় নাই 3 বছৰ নাপোতে 3 বছৰ কিন্তু 3 বছৰ কলেজ নাই। লগৰকেইটা সিহঁত ব্যস্ত হৈ আছে। এইটো আমাৰ অমৰ আৰু এইটো চন্দন, সিহঁত ব্যস্ত হৈ আছে। দেখাই দিয়া কি অমৰ এইকেইটা কি টুকা প্ৰস্তুত কিহৰ কাৰণে পৰীক্ষা কেতিয়া আছে আজি আৰু চন্দন আজি বিহুৰ বুলি আৰু অমৰ আৰু চন্দনৰ ইয়াৰ প্ৰস্তুতি আৰু মই সিহঁতৰ ওপৰতে ভিত্তি কৰিবলৈ আহিছোঁ। এইকেইটাৰ ওপৰতে আমাৰ আজি ভৱিষ্যত মানে কি ভৱিষ্যত নিৰ্ধাৰিত কৰিব এইকেইটা। ইহঁতে আমাৰ এইকেইটা মুখস্থ একো নাই, 0% প্ৰিপেয়াৰেশ্যন, আৰু এইকেইটাই আমাৰ ভৰসা। এইকেইটাই আমাৰ আজি ভৱিষ্যত নিৰ্ধাৰণ কৰিব। তো পৰীক্ষাটো দিলেও তাৰপিছত আকৌ লগ পাম, যদি পাওঁ পৰীক্ষা হলৰ ভিতৰতে ভিডিঅ' আছে কৰিবলৈ চেষ্টা কৰিম। জানা ভিডিঅ'টো চাই থাকক। এই আমাৰ ৰাজু কেমন আছে? এক্সাম কেনে এক্সাম? এই হ'ব কি এই বেয়া বস্তু এইবিলাক নেদেখাবা দেই। পাছ কৰিব নাই 24 অঁ ধুনীয়া। অঁ ময়ূৰ দাদা এক্সাম কেনেকুৱা হ'ল? ময়ূৰ দাদা কি হয় দেখাই দেচোন। চন্দন কিমান কৰিলা? চন্দন ঢোকা মাৰিলা? আমাৰ অনাল দা এক্সাম এই নিউজত কৈ দিয়া অকণমান। খালিছানে নাই? 24 পোৱাটো যেন তেন আশাহীন। ফিলাপতে এক্সাম কেনেকুৱা হ'ল? ইণ্টাৰভিউ এটা দি দিয়া। 100 মিঠাই কোনে দিব? পাপাই দিব নিজে দিব। এই আমাৰ চাওঁ কৈ দিয়াচোন, অকণমান কৈ দিয়া। এক্সাম কেনেকে দিছিলা? লিখিছিলা কেনেকে?